হেল্ল' এভৰিৱান, মই আছোঁ বৰ্তমান ৰংঘৰত আৰু ৰংঘৰৰ টিকেটৰ মূল্য হৈছে 25 টকা। আগৰ ভিডিঅ'ত মই আপোনালোকক শিৱদৌল দৰ্শন কৰালোঁ আৰু আজি আপোনালোকে মোৰ সৈতে চাব ৰংঘৰ। আহক আজি আমি ৰংঘৰ চাম আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে, সঁচাই দেখিয়ে ভাল লাগিল। এই ৰংঘৰটি শিৱসাগৰ চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আঁতৰত অৱস্থিত। আৰু ৰংঘৰটো বিচাৰিবলৈ বিশেষ কষ্ট নহয়, কাৰণ একেবাৰে ৰাস্তাৰ কাষতে আছে। এই ঘৰটোৰ নাম ৰংঘৰ এইকাৰণেই দিয়া হৈছিল কাৰণ ইয়াত বিভিন্ন ধৰণৰ ৰং ধেমালি কৰা হৈছিল। ইয়াতেই এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, হেন যুঁজকে মুখ্য কৰি বিভিন্ন বিনোদনমূলক কাৰ্যসূচীসমূহ উপভোগ কৰিছিল। আৰু এই ৰংঘৰটোক এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপেও জনা যায়। জানিবলৈ পোৱা মতে সৰ্বপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে ৰংঘৰটি নিৰ্মাণ কৰিছিল। কিন্তু পূৰ্ণাংগ ৰূপত ৰংঘৰটি নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746ত। ৰংঘৰৰ নিৰ্মাণ থলুৱা পদ্ধতিৰে কৰা হৈছিল। বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ, অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষভাৱে চিমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু মাটিৰে তৈয়াৰ কৰা ইটা আদিৰে নিৰ্মাণ কৰা হৈছিল ৰংঘৰ। ইয়াৰ দেৱালসমূহত দেৱ-দেৱী, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। এই ৰংঘৰত আহোম ৰাজ পৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ উমাল মুহূৰ্ত। সঁচাকৈ ভাবিলে আচৰিত লাগে নহয়নে? এটা সময়ত ইয়াতে আহোমৰ ৰজা আৰু তেখেতৰ বিষয়ববীয়াসকল ঘূৰি ফুৰিছিল নহয়। ভাবিলে কিবা সপোন যেন লাগে। এই ৰংঘৰটি 2টা মহলীয়াকৈ নিৰ্মাণ কৰা হৈছিল। আহকচোন ওপৰৰ মহলটো চাই আহোঁ। আৰু যিদিনা মই গৈছিলোঁ সেইদিনা তাত বহুত মানুহ আছিল, কাৰণ স্কুলৰ ল'ৰা ছোৱালীবোৰক শিক্ষামূলক ভ্ৰমণৰ বাবে ৰংঘৰ দেখাবলৈ অনা হৈছিল। ইয়াৰ ওপৰৰ পৰা ৰংঘৰৰ বাকৰিটো এবাৰ চাওকচোন, কিমান যে ধুনীয়া লাগিছে। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ ম'হ যুঁজৰ এক প্ৰতিমূৰ্তি বনাই ৰখা হৈছে। সঁচাকৈ বহুত ভাল লাগিল ৰংঘৰ চাবলৈ আহি। ৰংঘৰ লগতে ইয়াৰ চাৰিওফালৰ পৰিৱেশ আৰু ৰংঘৰ চাই আমি ওলাই গ'লোঁ তলাতল ঘৰলৈ বুলি। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰিব। মল্লযুদ্ধ চাই যাওঁ বলক আমি তলাতল ঘৰলৈ। বাই বাই।